আজি এপাক ৰাতিৰ মহানগৰীখন চাবৰ মন গ'ল। নিশা তেতিয়া প্ৰায় 11:45 হৈছে। অফিচৰ পৰা ওলাই GS ৰোডেৰে আমাৰ গাড়ী চলিল। আমাৰ মানে মই আৰু সংগীতৰ মায়াজাল। ৰঙা নীলা লাইটৰ পোহৰে GS ৰোডক আৱেগিক কৰি তুলিছে। প্ৰায়বোৰ দোকান শ্বপিং মল বন্ধ, গাড়ী চলি আছে। ক'ৰবাত 2-এখন গাড়ী অভাৰটেকো কৰিছোঁ। গৈ গৈ মালিগাঁও পালোগৈ। ঘড়ীৰ কাঁটাত তেতিয়া 12 বাজি পাৰ হৈছে। পূৰ্ণ গতিত ফ্লাইঅভাৰৰ কাম চলিছে। তাৰপিছত জালুকবাৰী। গোল চক্কৰটো পাৰ হৈ ভাবিলোঁ, ঘৰৰ পৰাই আহোঁ, বেছি দূৰতো নহয়, নলবাৰীহে। গাঁৱত কুঁৱলী পৰা ৰাতিবোৰ শেষ হোৱাই নাই। ৰাস্তাৰ মাজত হঠাতে কুঁৱলীবোৰে ভুমুকি মাৰে। সন্মুখত একো মনিব নোৱাৰি। গৈয়েই আছোঁ। ঘৰ পাবলৈ তেতিয়াও প্ৰায় 10 কিলোমিটাৰমান বাকী। মাজে মাজে হাতখন উলিয়াই চুই চাইছোঁ কুঁৱলীক, ৰাতিৰ চেঁচা বতাহজাকক। সময় তেতিয়া মাজনিশা 1:30 বাজি পাৰ হৈছে। গুৱাহাটীৰ পৰা প্ৰায় 85 কিলোমিটাৰমান যোৱাৰ পিছত ঘৰ পালোঁ। নিজৰ গাঁৱৰ আপোন ঘৰখন।